সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত শিলৰ বৃহৎ সিন্ডিকেট। সিন্ডিকেটৰ স্থানীয় গুণ্ডা আনাৰুল, দুলাল, প্ৰদীপ আৰু ৰাতুল। সিন্ডিকেটৰ আনটো অংশ নিয়ন্ত্ৰণ কৰে গুৱাহাটীৰ পৰা এজন কুখ্যাত ব্যক্তিয়ে। বাংলাদেশলৈ যোৱা প্ৰতিখন শিলভৰ্তি ট্ৰাকৰ পৰা সংগ্ৰহ 10,500 টকাকৈ। সিন্ডিকেট চক্ৰক ধন নিদিলে বাংলাদেশলৈ সৰবৰাহ নহয় শিল। সিন্ডিকেট চক্ৰই প্ৰতিদিনে বাংলাদেশলৈ প্ৰেৰণ কৰে 100ৰ পৰা 130খনকৈ ট্ৰাক। অৰ্থাৎ প্ৰতিদিনে সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে 10,50,000কৈ গুণ্ডাকৰ। এই ধন চৰকাৰৰ ভঁৰালত নহয়, সিন্ডিকেট গুণ্ডাই ভগাই লয়। চৰকাৰে সিন্ডিকেট মুক্ত ৰাজ্য গঢ়াৰ সপোন দেখিছে, কিন্তু সিন্ডিকেট চক্ৰই উঠি পৰি লাগিছে চৰকাৰ বিৰোধী কাম কাজত। সাৰ পানী যোগাইছে গুৱাহাটীৰ এগৰাকী কুখ্যাত ব্যক্তিয়ে। এইগৰাকী কুখ্যাত সিন্ডিকেট কাণ্ডাৰীৰ পৰিকল্পনাতেই ধুবুৰীত চলি আছে বাংলাদেশলৈ প্ৰেৰণ কৰা শিলৰ বৃহৎ সিন্ডিকেট। সিন্ডিকেট চক্ৰৰ কবলত পৰি সৰ্বশান্ত হৈছে বহু ব্যৱসায়ী। মন কৰক এই দৃশ্যলৈ। এয়া ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ সোনাহাটৰ দৃশ্য। এই বাণিজ্য কেন্দ্ৰটো এতিয়া সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে সিন্ডিকেট চক্ৰৰ বাবে। সোনাহাটত ৰৈ থকা শ শ শিলভৰ্তি ট্ৰাক এয়া। সিন্ডিকেট গুণ্ডা প্ৰদীপ আৰু দুলালে প্ৰথমে ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰে ধন দিয়া ট্ৰাকৰ নম্বৰ সিন্ডিকেট চক্ৰই প্ৰেৰণ কৰে সীমা শুল্ক বিভাগলৈ। আৰু সিন্ডিকেট চক্ৰৰ পৰা ট্ৰাকৰ নম্বৰ লাভ কৰি সীমা শুল্ক বিভাগৰ বিষয়াই নথি পত্ৰ পৰীক্ষাৰ নামত আদায় লয় 500 টকাকৈ। আৰু এই ধন আদায় দিলেই বাংলাদেশলৈ সৰবৰাহৰ অনুমতি লাভ কৰে ট্ৰাকসমূহ। ইফালে দুলাল আৰু প্ৰদীপে সংগ্ৰহ কৰা ধন পৰৱৰ্তী সময়ত জমা দিয়ে আনাৰুলৰ হাতত। আৰু অভিযোগ মতে আনাৰুলেই মেনেজ কৰে স্থানীয় আৰক্ষী প্ৰশাসনক। এইগৰাকী হৈছে ধুবুৰী জিলাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জী। এতিয়া প্ৰশ্ন হয়, অভাৰলোডেড শিলভৰ্তি ট্ৰাকৰ ক্ষেত্ৰত কিয় নিশ্চুপ এইগৰাকী জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জী? অভিযোগ উঠিছে সিন্ডিকেট চক্ৰই মেনেজ কৰি থৈছে এইগৰাকী জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীকো। আনাৰুলেই ধনৰ এটা অংশ প্ৰেৰণ কৰে গুৱাহাটীৰ কুখ্যাত ব্যক্তিজনলৈ। অবৈধ সিন্ডিকেটৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ব্যৱসায়ীসকলৰ। সূত্ৰমতে পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আছিল 3,000তকৈও অধিক ট্ৰাক। কিন্তু সিন্ডিকেট চক্ৰৰ বাবে ব্যৱসায়ীসকলে ট্ৰাক বিক্ৰী কৰি ব্যৱসায় এৰিবলৈ বাধ্য হৈছে। এতিয়া পূৰ্বৰ 3,000 ট্ৰাকৰ ঠাইত 800ৰ পৰা 900 ট্ৰাকহে আছে। কিন্তু প্ৰশ্ন হ'ল, সকলো দেখি শুনিও চকুমুদা কুলিৰ ভাৱত কিয় আৰক্ষী প্ৰশাসন আৰু সীমা শুল্ক বিভাগ? অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱা চৰকাৰ তথা আৰক্ষীৰ শীৰ্ষ মহলৰ চকুত কোনে দিছে ধূলি? গুৱাহাটীৰ পৰা সিন্ডিকেট নিয়ন্ত্ৰণ কৰা এই কুখ্যাত ব্যক্তিজন কোন? অব্যাহত অসম লাইভ 24ৰ অনুসন্ধান। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।